আৰু গাইজ বিশেষ আৰু আকৌ বকিনেতটো এতিয়া যাই আছো পুৰা চক গাইজ আৰু মন্দিৰটো আপোনালোকক দেখাই দিওঁ। হে গাইজ ৱেলকাম টু মাই আকাশ ব্লগ। যে এটা নিউ ব্লগলৈ আহি গ'লোঁ আৰু তাৰমানে আমাৰ গাঁৱৰ মন্দিৰটো অলপ চলপ বনোৱা হৈছে। আগতে এটা ভিডিঅ'ত বনাইছিলোঁ বাৰু টিং চিং যেতিয়া সলগাইছিল তেতিয়া বঢ়িয়াকৈ দেখাইছিলোঁ। এতিয়া আৰু এইটো নতুন ভিডিঅ' লৈছোঁ আৰু আছে কৌশিক কেনাই বঢ়িয়া আজি টিং লগাব মানে আমাৰ গাঁৱৰ মন্দিৰৰ পুৰা মজা আধা আধি হৈছে বুলিয়ে ক'ব পাৰি। এই কাঠত কিবা ৰং চং কৰিছে ন ৰং চং কৰিছে আৰু টাইলছ লগাব আৰু বহুত কিবা কিবি লগাব আৰু আপোনালোক এতিয়া দেখাই আছোঁ নাকি মন্দিৰ পুনৰ নিৰ্মাণ বলক এতিয়া দেখাই আছোঁ বলক। আৰু গাইছ ইয়াতে যি আকাশ ব্লগ বুলি মাৰিছোঁ এনেকৈ ষ্টিকাৰখন কেনাই লাগিছে কমেণ্ট কৰিবচোন। আৰু কৌশিক কেনাই লাগিছে বঢ়িয়া বঢ়িয়া লাগছি লুকটো চাওক না গাইছ। আৰু ইউটিউবত ভিডিঅ' বনাই আপোনালোকে ছাবস্ক্ৰাইব কমেণ্ট সকলো কৰিব, সকলো অল এভৰিথিং কৰি দিব। কিমান কমে ছাবস্ক্ৰাইব কৰিবা ক'ব আৰু ছাবস্ক্ৰাইব কৰিব সকলোৱে আৰু বঢ়িয়া লুকটো বঢ়িয়া হৈছে কিন্তু লাগছি ন বঢ়িয়া লাগছি। অলপ সৰু হান হ'লে আৰু বেছি ভাল হ'ল হয় ন আপোনালোকে গম পাব যে ই যি এই লেখছি এই লেখি আপোনালোকে গম পাব তাৰমানে এখন আকাশৰ গাড়ী আকাশৰ গাড়ী। আৰু গাইছ বিশেষ আৰু আকৌ বকিনেতটো এতিয়া যাই আছো পুৰা চক গাইছ। আৰু মন্দিৰটো আপোনালোকক দেখাই দিওঁ। সেই তাতে মন্দিৰ এই তাতে এই অলপমান দূৰত না কি বঢ়িয়াকৈ আপোনালোকক দেখাই দিওঁ মন্দিৰটো বলক বলক এই গাইছ দেৰি কৰি লাভ নাই নাকি দেৰি কৰি লাভ নাই যায়ে আছো আমি যায়ে আছো বলক। আৰু গাইছ আহি পাই গ'লো মন্দিৰ বা টিং চিং লগা হৈছে লগাই হৈছে আগপাল্লা হ'লে আৰু ফিৰপাল্লা লগাই আছে বঢ়িয়াকৈ দেখাই এইগিলা দিওঁ। টিং পুৰা ধুনীয়াকৈ মই আহি নাছিলো না গমেই পোৱা নাছিলো। মই নাছিলোঁ এতিয়া আহিলোঁ। বঢ়িয়া লগা হৈছে দেই বঢ়িয়া বঢ়িয়া। মিস্ত্ৰী ক'ত গ'ল? মিস্ত্ৰী ভাত খাবলৈ গ'ল ভাত মানে খাবলৈ ঠিকা দিছে না আৰু মন্দিৰৰ কাম। আৰু এইগিলা পুৰা এইটো কিবা কৰে নেকি কালাৰ? তে কালাৰিং কৰিছে সেইকাৰণে অলপ তাৰমানে ব্লেক হৈ গৈছে। কৰিবই লাগিব এতিয়া লগাব বঢ়িয়াকৈ। আৰু ভিতৰত এইগিলা টিং সেই এখন আদি হ'ল আধা আধি হ'ল মানে হ'লে আৰু এখনি হাত দিলে হৈ যাব তো আৰু বেছি সময় নাই। আজি গেলি হ'ব না আজি হৈয়ে যাব আৰু সি আহি আছে যুৱৰাজ আহি আছে পুৰা তোক মাতছিয়ে মাতছি আৰু সি আমাৰ লগত ভিডিঅ' বনাইছিল আগতে এতিয়া নবনাই বোলে মাতে হাক দিছে। সি আহিছে কোনো কথা নাই আৰু এতিয়া এই ভ্লগে বনাইছোঁ নাকি আৰু চলিও কম হয় এই ভিডিঅ' চলিও কম আৰু সৰু সৰু চলি নাজানে নাই ইমান ক'বা পিছত গেলি লাগে কেতিয়াবা বনাম আৰু বনাম। এতিয়া আপোনালোকক দেখাই দিওঁ পৰিৱেশ। গাইছ তই ডাইৰেক্ট একে গেলি আহি গেলি মন্দিৰত গেলি এই তই আৰু কি কৰা আৰে এহেঁতৰ দৰে কাজিয়া চাওক না গাইছ। এই কল খাই বহুত ভাল পায় মানে এই লাগিল কাজিয়া এই আৰু গাইছ আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু ভিডিঅ' বনাব গেলি কণ্টেণ্ট দিবচোন কেইটামান না দিব কেইটামান আমাক সহায় কৰিব তেতিয়া আমি আগবাঢ়িব পাৰিম। আৰু যেতিয়া 1K ছাবস্ক্ৰাইবাৰ হ'ব তেতিয়া কিবা এটা বেলেগ কৰিম তাৰমানে বেলেগ ধামাকা কৰিম। ইয়াতে নকাও পিছত যেতিয়া 1K হ'ব তাৰ পিছত গম পাব আৰু কি হ'ব না কি বঢ়িয়া হ'ব আপোনালোকে সহায় কৰিব ছাবস্ক্ৰাইব কমেণ্ট আৰু সকলো লাইক কমেণ্ট ছাবস্ক্ৰাইব সকলো কৰিব আৰু তাৰমানে চব কৰি দিব। এইটো কথা কিমান কম মোক বিহে গেল তাৰমানে